হেল্ল' বন্ধু বান্ধৱীসকল, আজি এটা মই নতুন ভিডিঅ' আৰম্ভ কৰিছোঁ আপোনালোকৰ বাবে। তো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এনেকুৱা ভিডিঅ' পাই থাকিব আপোনালোকে সদায়। চ' ভিডিঅ'টো আৰম্ভ কৰিছোঁ, চাই থাকক। বনাব পাৰে আপোনালোকে, কিন্তু ৱাটাৰমাৰ্ক নোহোৱা কৰি। চ' নিউ ভাৰ্জন আহিছে, আপোনালোকে চাওক ডাউনলোড কৰি। নিউ ভাৰ্জন একদম নিউ ভাৰ্জন আহিছে। মোৰ ডিছক্ৰিপশ্যনত লিংক আছে, আপোনালোকে লিংকৰ পৰা ডাইৰেক্ট ডাউনলোড কৰিবলৈ পাৰে। কোনো কি কৰিব নালাগে, ডাইৰেক্ট ডিছক্ৰিপশ্যনৰ পৰা লিংকৰ পৰা ডাইৰেক্ট ডাউনলোড কৰি লওক। তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ, চাই থাকক। তো এতিয়া আপোনালোকে কৰিব লাগে কি, এতিয়া আপোনালোকে ব্ৰাউজাৰ এটা অ'পেন কৰি লওক। যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি লওক। মই ক্ৰম অ'পেন কৰি লৈছোঁ। চ' মই ক্ৰম অ'পেন কৰি লৈছোঁ। এইটো হ'ল আপোনালোকৰ মই ইয়াতে ক্লিক কৰি দিম। এইটোত ক্লিক কৰিব লাগিব। এইটো এনেকুৱা এটা পেজ খোল খাব, এনেকুৱা এটা পেজ খোল খোৱাৰ লগে লগে ইয়াতে আছে লেটেষ্ট ভাৰ্জন মানে একেবাৰে যদি আপোনাৰ মোবাইলটো যদি নতুন মডেল হয় তেনেহ'লে লেটেষ্ট ভাৰ্জন, আৰু যদি অলপ যদি আপোনাৰ মোবাইলটো যদি অলপ পুৰণা হয় তেনেহ'লে এইটো চাওক, ডাইৰেক্ট ডাউনলোড লিখা আছে। এইটো 2 নম্বৰত মাৰিব। চ' আপোনাৰ যোনটা তাতকৈ যদি অলপ পুৰণা হয় তেনেহ'লে আপোনালোকে 3 নম্বৰত মাৰিব, আৰু যদি একেবাৰে পুৰণা মডেল হয় তেনেহ'লে আপোনাৰ 4 নম্বৰ মাৰিব লাগিব। তো মোৰ নিউ মডেল, মই নিউ মডেলে ডাউনলোড কৰি আছোঁ। তো চাওক, ইয়াতে ডাউনলোড অপশ্যন আহি গৈছে, কাৰণ ডাউনলোড মাৰি দিয়ক। অলৰেডি মই ডাউনলোড কৰিছোঁ। চ' ইয়াতে আপোনালোকে ডাউনলোড মাৰি দিয়ক। ডাউনলোড মৰাৰ পিছত অকণ আপোনালোকে ইনষ্টল কেনেকৈ কৰিব সেইটো দেখাওঁ মই হা। ডাউনলোড হৈ গ'ল মোৰ, এইটো চাওক ডাউনলোড হৈ গ'ল। এতিয়া আপোনালোকে ইনষ্টল কৰক। চাওক ইনষ্টল হৈ আছে, ইনষ্টল কৰক। এনেকৈ কৰি ইনষ্টল কৰা হয়। অ'পেন কৰক, অ'পেন কৰি দিয়ক। ক্ল'জ কৰি দিয়ক। চাওক এতিয়া ডাউনলোড হৈ গৈছে। এতিয়া অ'পেন কৰক। অ'পেন কৰাৰ পিছত এতিয়া আহি গ'ল। এতিয়া কাটি দিয়ক, মাৰি দিয়ক। আপোনালোকে নিউ মাৰি দিয়ক, ক্ৰপ মাৰি দিয়ক। ইয়াতে এইটো মাৰি দিয়ক, ক্ৰপ ক্ৰিয়েশ্যন ইয়াতে মাৰি দিয়ক। ইয়াতে ক্লিক কৰি দিয়ক, এইটো মাৰি দিয়ক, এইটো মাৰি দিয়ক, এলাও কৰি দিয়ক। চ' চাওক কি হয়। চাইছে আপোনালোকে ৱাটাৰমাৰ্ক নোহোৱা হৈ গৈছে। ইয়াতে আপোনালোকে ৱাটাৰমাৰ্ক থাকে। চ' ভিডিঅ'টো কেনেকুৱা লাগিল, ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা লাগিছে। চ' বন্ধুসকল, থেংক ইউ। মোৰ ডিছক্ৰিপশ্যনত লিংক আছে, আপোনালোকে তাৰ পৰা ডাউনলোড কৰিব পাৰিব। থেংক ইউ বন্ধুসকল, ভিডিঅ' দেখাৰ কাৰণে ধন্যবাদ।